Hello guys, welcome back my YouTube channel. আজি বনাব লৈছো খুতৰীয়া শাকৰ টেঙা তৰকাৰী। আহকচোন ভিডিওটো আৰম্ভ কৰো। ইমানখিনি লৈছো খুতৰীয়া শাক, এইখিনি মিহিন মিহিনকে কুটি লৈছো। এতিয়া এইখিনি গুটেইখিনি কেৰাহী এটা দি দিম। দেখিব পাইছে কেৰাহী এটা দি দিছো গুটেইখিনি। ইয়াত বিলাহী কেইটামান লৈছো, এইখিনি বিলাহীখিনি সিজাই লৈছো। যেহেতু কেঁচাই দিলে মানে বাকলিটো ওপৰত উঠি থাকে আৰু সেইকাৰণে মই সিজাই লৈছো। সিজোৱাটো দেখুৱা নহল, বহুত গৰম, মই সেইকাৰণে চুব পৰা নাই। এতিয়া অলপমান ঠাণ্ডা পানী ইয়াত দি দিলো। দেখিছে কি ধুনীয়া দৰে বাকলিটো এৰুৱাই আহিছে। গোটেইকেইটা বিলাহী বাকলিখিনি এৰুৱাই ল'লোঁ। ইয়াত দি দিলোঁ গোটাকে, যিহেতু সিজাই লৈছোঁ আৰু শাকৰ লগত আকৌ সিজামেই, সেইকাৰণে ভাঙি চিঙি যাব, সেইকাৰণে ভাঙি নাই দিয়া। ইয়াত লৈছোঁ হালধি গুড়ি আধা চামুচ দিছোঁ আৰু নিমখ 2 চামুচ দিছোঁ। হালধি পৰিমাণটো কমাই দিলেই হ'ল, বেছি দিব নালাগে। আৰু কেঁচা জলকীয়া কেইবাটাও দি দিছোঁ। এইখিনি ভালদৰে অলপ টাইম থোৱাৰ পিছত এতিয়া পানী অলপমান দি দিছোঁ। এনেই গেছৰ ওপৰত তুলি থৈছিলোঁ। এতিয়া অলপমান হোৱাৰ পিছত পানী অলপমান দি দিছোঁ। ঢাকনি মাৰি এতিয়া ভালদৰে সিজিবলৈ দিছোঁ। দেখিব পাইছে কি ধুনীয়া দৰে উতলি গৈছে। এতিয়া অলপমান সিজিবলৈ পানী দিলোঁ, আকৌ দিম পানী। দেখিছে অলপমান সিজিয়ে গৈছে, বিলাহীও ভাঙি গৈছে। এতিয়া আকৌ অলপমান পানী দি দিছোঁ। যিহেতু টেঙা তৰকাৰী পনীয়া খাই ভাল লাগে, সেইকাৰণে অলপমান পনীয়া কৰিম। দেখিব পাইছে ধুনীয়াকৈ সিজি গ'ল আৰু মই ঘুটনিও মাৰি দিলোঁ, দেখুওৱা নহ'ল। বহুত ধুনীয়াকৈ সিজি গৈছে। আপোনালোকে নিজৰ আন্দাজত পানীৰ জোখটো দিব। আনফালে লৈছোঁ নহৰু কেইটামান, এইখিনি ভালদৰে খুন্দি ল'ম। যিহেতু প্ৰথমতে মই একোৱেই দিয়া নাছিলোঁ, টেঙা তৰকাৰী তেল মাৰি দিলে ভাল লাগে, সেইকাৰণে মই পিছত তেল মাৰি দিছোঁ। এতিয়া ইয়াত লৈছোঁ তেল আৰু ইয়াত নহৰু কেইফুট দি দিলোঁ। তেল মাৰি দিম ইয়াত। দেখিব পাইছে অকণ ৰঙচুৱাখিনি নহৰুখিনি ভাজি ল'লোঁ। ইয়াত দি দিলোঁ তেলখিনি আৰু ভালদৰে এটা উতল আহিবলৈ দিলোঁ। এইখিনি হৈ গ'ল, ভালদৰে উতল আহিলে আৰু হৈ গ'ল। দেখিব পাইছে আৰু বহুত টেষ্টি হৈছে খাবলৈ, আৰু চেণ্টটোও বহুত ধুনীয়া হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি নতুন নতুন ভিডিঅ' লাগি থাকে, কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্টত জনাব। এদিন এনেকৈ বনাই খাবচোন। বাই বাই।